যোগান বিভাগ নিপাত যাওক যোগান বিভাগ নিপাত যাওক সৰ্বসীমান্ত গো বেক নাই কাম নাই যোগান বিভাগ গেলিছে গুনাইছে যোগান বিভাগ হুঁচিয়াৰ যোগান বিভাগ হুঁচিয়াৰ চাউল বাগিনী আঞ্চলিক ছাত্ৰ সন্থাই আজি 7 তাৰিখে7 নৱেম্বৰ দিনা সদৌ অসমতে আজি মূল্যবৃদ্ধিৰ ওপৰত যি প্ৰতিবাদ হৈছে সেই প্ৰতিবাদ চাউল বাগিনী আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি ৰূপায়ণ কৰিছোঁ। কথা হ'ল অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ যি ব্যাগিন যোগান বিভাগ আছে দালালি স্বৰূপ তেওঁলোকে সদায় প্ৰতিদিনে তেওঁলোকে আলু পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী শাক পাচলিকে ধৰি সমূহ বস্তুৰ দাম অত্যাধিক দামত জনসাধাৰণে কিনি খাবলগীয়া হৈছে। সেয়েহে দুখীয়া যি নিচলা জনসাধাৰণ আছে তেওঁলোক সদায় শোষিত আৰু বঞ্চিত হৈ আহিছে। সেয়েহে তেওঁলোকক এনেকুৱাকৈ শোষণ কৰা হৈছে। কৰোণাৰ নামত যি নাটক হৈ গ'ল, তাৰপিছত কৰোণা গ'ল, লকডাউন গ'ল, তাৰপিছত এতিয়া আহিলে লকডাউনত যি চৰকাৰখনে যি অকল বিনামূলীয়া চাউল কেইটামান দি পেলাই তেওঁলোকে তেওঁলোকৰ কৰ্তব্য পালন কৰিলে, তাৰপিছত এতিয়া দেখা গৈছে যে প্ৰতি কেজি আলুৰ দাম আমি যদি বজাৰলৈ যাওঁ, বজাৰত যদি আমি সোধোঁ প্ৰতি কেজি আলুৰ দাম 40 টকাৰ পৰা 45 টকাৰ ভিতৰত, প্ৰতি কেজি পিঁয়াজৰ দাম 70-80 টকা হৈছে। দাইল মিঠাতেল প্ৰতি অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে প্ৰত্যেকৰে প্ৰতিদিনে দাম কিন্তু দুগুণে বৃদ্ধি হৈ গৈ আছে। সেয়ে আমি অসমৰ যিটো যোগান বিভাগ সেই বিভাগটোক আমি যিজন মূৰ্খামী অদক্ষ যিজন মন্ত্ৰী ফণীভূষণ চৌধুৰী তেখেতক ধিক্কাৰ জনাইছোঁ। চাউল বাগিনী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিদিনে অসম চৰকাৰৰ যি নীতি তেওঁলোকৰ যি ৰাইজৰ হৈ যি কাম কৰিব লাগে তেওঁলোকে সেইখিনি কৰা পৰিলক্ষিত হোৱা নাই। কিয়নো অসমৰ বিভিন্ন সমস্যাৰ আজি অসমৰ বিভিন্ন নাগৰিক প্ৰতি ঠাইৰে জেগাৰ বাসিন্দাসকলে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে যেতিয়াই চিঞৰ বাখৰ কৰে বা যেতিয়াই চৰকাৰখনৰ প্ৰতি যেতিয়ালৈকে তেওঁলোকে চিঞৰ বাখৰ নকৰে তেতিয়ালৈকে কোনো ধৰণৰ আমি ফলপ্ৰসূ একো নাপাওঁ। সেয়েহে আমি চাউল বাগিনী আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰে যি ব্যাগিন মূৰ্খামী যিজন মূৰ্খামী অদক্ষ যিজন মন্ত্ৰী ফণীভূষণ চৌধুৰী তেখেতক সকীয়াই দিব বিচাৰিছোঁ যে অসমত নিত্য নতুন সদায় যি দাম বাঢ়ি আছে প্ৰতি মূল্য বৃদ্ধি হৈ আছে সেই ৰোধ কৰিবৰ কাৰণে যদি নোৱাৰে দৰকাৰ হ'লে তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক, নহ'লে ইয়াতকৈ জংগী আন্দোলন তুলি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে চাউল বাগিনী আঞ্চলিক ছাত্ৰ সন্থা আমি বাধ্য হ'ম।